Hello friends, welcome to my channel Girbani'S. So আজি আমি যাই আছো এখন ঠাইলৈ আৰু আপোনালোকে ভিডিঅ'টো গলে যাব তেতিয়াহে গম পাব আমি কলে যাই আছো আৰু এতিয়া অলপ যাও হৈছে এখন ট্ৰেক্টৰ আমি ডেৰমানৰ পাৰ হলো এতিয়া যাই আছো মেইন ঘৰলৈ আমাৰ আইতাক মই সমলাত থবলৈ যাই আছো মেইন ঘৰলৈ আৰু এয়া আপোনালোকে চাগে দেখিছিলে মই যে মেকআপ কৰি দিছিলো এয়া হৈছে আমাৰ মেইন ঘৰখন এতিয়া আমি যাই আছো ভিতৰলৈ বেছি সময় নাথাকো কাৰণ আমি বেলেগ জায়গাতে আপোনালোকক দেখুৱাবলৈ ওলাইছো এয়া এতিয়া আমি চাহ খাই আছো দুটা বৰমা আৰু ইয়াত আছে বা জুবুলি বা আছে তব এয়া জুবুলি বা এতিয়া জুবুলি বাও যাব আমাৰ বিলাক যাওঁ এতিয়া আমি গৈ আছো বাথৌ মন্দিৰলৈ আৰু অকণমান গ'লে পামে আৰু পালো এইটো বাথৌ মন্দিৰ বুলি কয় আৰু ইয়াত এখন পুখুৰী আছে তাত কাছ আছে আৰু বহুত মাছো আছে গাইছ এইটো হৈছে বাথৌ মন্দিৰ আমি পাই গ'লো ফ্ৰেণ্ডছ বাথৌ মন্দিৰৰ কাষত এখন ফিল্ডো আছে তাত কেইটামান ৰাজাও আছে মই নাচি আছিলোঁ তাত আৰু সেইবোৰ হৈছে ৰাজহাঁহ দেখিছেনে আপোনালোকে আৰু এয়া হৈছে ফুল আপোনালোক আহিলে নিচিঙিব দেই কাৰণ আমি ফুল ছিঙিব নালাগে চাওকচোন কিমান ধুনীয়া হয় ফুলবোৰ মন্দিৰৰ কাষতে এখন সৰু গাৰ্ডেনো আছে ইয়াত টিভিত আছে আহকচোন চাওঁ গাজৰ আনিব পাৰিলো হয় আৰু এইটো হৈছে মন্দিৰটো মই ৰেবিটটো চুব কাৰণে ভিতৰতে সোমাই গৈছিলোঁ
এইটো হৈছে বাথৰুমটোৰ ভিতৰ ভাগ বুজিনে বৰ ধুনীয়া না সেইটা Guys, গছডালৰ নামটো হৈছে সিজু গছ আৰু এই গছডালত বড়ো জনগোষ্ঠীৰ মানুহবোৰে এই গছডালৰ সহায়তে পূজা কৰে আৰু ইয়াৰে নামটো মই পাহৰিছোঁ আপোনালোকক মনত পৰিলে কম বাৰু ফ্ৰেণ্ডছ আমি ইয়াত ফটো উঠি আছিলোঁ আৰু তাৰে কাষত এটা পুখুৰীও আছে বাৰু মই আপোনালোকক কৈছোঁ কি ইয়াত কাছ এটাও ওলায় ইয়াতে মাটিৰে ইয়াত কালাৰ কৰি দিছে চাওকচোন ইমান ধুনীয়া মূৰ্তি পূজা কৰি আছে এয়া হৈছে মেমৰিজ অফ forefather ইয়াতে আমি মুড়ি দিছোঁ চাওকচোন এইখিনি সময়ত বৰষুণো দি আছিলে ইয়াতে মা পাপাই ফটো উঠি আছিলে লাজ লগৰ বাহাকৰ বতি মাছগিলা আহি খাইছে গাইজ এতিয়া আমি যাওঁ আপোনালোকে ইয়ালৈ আহিব ইয়াত আহি বহুত ভাল লাগে গাইজ Kaya lang kita sa